কৈছে এৰিলা কি হলনো এই জিন্স টি-শাৰ্ট মাখা খুলি ভালকে নিপিন্ধা কিয় কাপোৰযোৰে দৰৰ মাক দেউতাকে ওপৰৰ কাপোৰবোৰ দাঙি দাঙি চাব নেকি তলত কি পিন্ধিছো নাচৈ কিন্তু এই মাখাৰ ওপৰত মেখেলা চাদৰ পিন্ধলি ভাল নেটখিয়ে ফিটিং নহয় মেখেলা চাদৰ পিছতো ফিটিং হ'ব লগতে মা দেউতাই জোঁৱাইকটো ফিটিং কৰিলক কি ফালতুৱে তই মা দেউতালৈ যদি ইমানে দৰদ উপদিছে মোৰ শিপাতৰ ওপৰত তই ওলাই দিব যা ইও ভাল পাব ভেঞ্চাৰ স্কুলৰ দৰমহা নোপোৱা ফুলিয়া বহল আপি পাব তাইক গ'ল বুঢ়ী কি হ'ল তোৰ এতিয়াও ওলোৱা হোৱা নাই যে ৰবা হীৰাবত ভাওনাৰ প্ৰৱেশখন মাৰিবলৈ আখৰা কৰিছো আকৌ হীৰা অ মানুহখিনিৰ লগত অলপ সংযমেৰে কথা পাতিবি দেই খোজ কাটল চাল চলনত যাতে ছোৱালী ছোৱালী ভাব নকৈছা হেনে তোমাৰ হ'বলগীয়া জোঁৱাইৰ আগত মোৰ মোচন চাবাচোন দেহাৰ যি আঠখন ভাজ লগাম সি বেটাই ভাবিবলৈ বাধ্য হৈ যাব মাল কিন্তু মাগুৰ ইছ ৰাম এইজনী মুখৰ ভাষা শুনচোন ঐ প্ৰণীতা এক বুজাই বঢ়াই উলিয়াই লৈ আহ মই অলপ পাকঘৰত লাগো হ'ব দে খুৰীমা ৰাম কিয় এনে কৰানো এইজনীয়ে মোৰ ছোৱালী হয় চৰ্বত মাৰক মানে খাওক হ'ব হ'ব চৰ্বত হ'ব মাজনী কি হৈছে ৰূপম নাই একো নাই দেউতা এই চৰ্বতৰ গিলাচটো হাতৰ পৰা পিছলি গৈছে গাত পৰিব বুলি তেওঁ ভয় খালে নহয় জানো হয় হয় পিছে মাজনী তোমাৰ নামটো কি আছিল মোৰ নে তোমাৰ কথাই কৈছো হীৰা তুমি পিছে পঢ়া শুনা কিমানলৈকে কৰিলা পঢ়া শুনা মানে শেষলৈকে কৰিলো পঢ়া শুনা শেষলৈকে কৰিলা সেইটো বুজিলো বাৰু কিন্তু মই সুধিছো তুমি পঢ়া কিমানলৈকে কৰিলা পঢ়া শুনা কিমান খিনিলৈকে মানে আবেলিলৈকে দেউতাই ৰাতিপুৱাই স্কুলত থৈ আহে আৰু আবেলি মই নিজে নিজে গুচি আহো তুমিও বুলি প্ৰথম দিনাই প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰি জেৰা কৰি থাকিলে তাই কি উত্তৰ দিব বাৰু সেইবোৰ কথা বতৰা পিছে পৰেও সুধিব পাৰিবা প্ৰথমতে খা খবৰখিনি লৈ লোৱা ছোৱালীজনীৰ হাতেৰে চাহ জলপানখিনিতো খাই লোৱা মাতষাৰনো কি খোৱা বোৱাটোহে আচল কথা কি হৈছে এই চিকুটিছে ডাঙৰীয়া আপোনাৰ ছোৱালী দেখিছো বেছ ৰখাল হেৰা ন দেউতা তই এটা কাম কৰ ৰূপমক গাঁওখনকে এপাক ফুৰাই আনগৈ যা আমি যি পাৰো কথা বতৰা আগবঢ়া বলক মইতো এনেও ধুৱা মানে গাঁও ফুৰিবলৈ পালে ভালেই পাওঁ বলো যাওঁ যা বাবা যা গাড়ীখনক লৈ যা গাড়ী কিয় চাইকেল আছেতো মোৰ আপুনি ডাবল কৰিব পাৰে নহয় নালাগে দিয়ক গাঁও ফুৰিবলৈ যাম যেতিয়া খোজকাঢ়ি গ'লে বেছি ভাল লাগিব তাৰমানে 11 নম্বৰ চলিব মইতো হাঁহেও ৰাজি মাহেও ৰাজি বলক যা যা খালি সোনকালে আহিব সন্ধিয়াৰ আগে আগে ঘৰ পাবগৈ লাগিব হ'ব দেউতা যা তাৰমানে আপুনি মাছৰ বেপাৰী বুলি ঠিক ক'ব নোৱাৰি ফিচাৰী ডিপাৰ্টমেণ্টত চাকৰি কৰে কথা একেটাই দিয়কচোন ফিচাৰীত পোহা মাছবোৰতো বিক্ৰীয়ে কৰে কৰে তাৰমানে সেইটোতো বেপাৰেই হ'ল হয় তেনেহ'লে সেইটো ডিপাৰ্টমেণ্টত চাকৰি কৰা মানুহবোৰ মাছৰ বেপাৰীয়ে হ'ল দিয়কচোন ধৰক কি কাণফুলি চিনি পোৱা নাই আপোনাৰ মানে এইটো চৰকাৰী চাকৰি হয় দিয়ক পইচা পাতি মাৰিব পাৰে তেনেহ'লে নাই আপুনি ভুল বুজিছে মই সেই ধৰণৰ মানুহ একেবাৰে নহয় থকহে লংকা পালে চব ৰাৱণেই হয় মই কিন্তু লংকা পালেও ৰাৱণ হোৱা বিধৰ মানুহ নহয় বাৰু সেইবোৰ বাদ দিয়ক আপোনাৰতো এটা চৰকাৰী চাকৰি আছে দেখাই শুনায়ো বেছ ভাল মাক দেউতাকৰ একমাত্ৰ সন্তান তেনে ক্ষেত্ৰত গোলাঘাটৰ পৰা ইমান দূৰলৈ মৰিবলৈ মানে ছোৱালী চাবলৈ আহিল যে ঘৰৰ ওচৰৰ পাজৰে মাল এটা ছোৱালীজনী বিচাৰি ল'ব নোৱাৰিলে
মানে ছোৱালী চাবলৈ অহা সিদ্ধান্তটো মোৰ নহয়, মোৰ মা দেউতাৰহে। মা দেউতাই যি ডিচিশ্যন লয়, য'তেই ছোৱালী চাই মইতো যাবই লাগিব। এৰা চৰণেহে জানে মৰণৰ ঠাই। কিবা ক'লে? হা নাই নাই একো কোৱা নাই। এনেও এই জন্ম মৃত্যু বিবাহ আৰু হাৱাই চেংগলৰ ফিটা এই 4টা বস্তুৰ কোনো ভৰসা নাই। শিখৰ খাব? কি? শিখৰ শিখৰ গুটকা গুটকা। নাই নাই, মোৰ সেইবোৰ খোৱাৰ অভ্যাস একেবাৰে নাই। খাব খাব, এইবোৰ বস্তু খাই থাকিব লাগে। এই গুটকা চুটকাবোৰ খাই থাকিলে মানুহ কেতিয়াও বুঢ়া নহয়। কেনেকৈ? বেকাৰতে যায়গে আকৌ। এই পেকেট ভৰাই লওঁ ৰ'ব, ইমান সময় খোৱা নাই যে মাথাই কিবা কামেই কৰা। কিন্তু মাইনা শিখৰ পেকেট আছো। আও আজি দেখোন তোৰ ড্ৰেছেৰ বেলেগ। ঐ হৈ ল'ৰাটো কোননো? সেই পাতৰ কাৰণটোৱে খোৱা পিন্ধি আহিবলগীয়া হৈছে। ল'ৰাটো কিন্তু বেছ মৰম লগা। ঐ কোন অ? প্ৰথম দেখাতে মৰম লাগিলি নে? মোক চাবলৈ আহিছে। মোক তাক একেবাৰে মৰম লগা নাই। তই যাওঁ যদি ক, তোৰ ডিঙিতে ওলমাই দিওঁ। সেই এজনী কি যে কথাবোৰ কওঁ নহয়। পিছে দুইটা এনেকৈ কোনফালে যাওঁ? ছোৱালী চাবলৈ আহি জলকা লাগি বহি আছে। মই বোলো অলপ ফিটিং কৰি আনো। ফিটিং কৰি আনো মানে? এইটো সেইবোৰ বুজি নাপাবি। ঐ শুনচোন, মই পইচা অনা নাই। তই শিখৰ পেকেটৰ পইচাটো মোৰ বাকী খাতাত লিখি ল'বি। 8 টকা। 10 টকা। লুট লুট, তীৰ্থ মাষ্টৰকে লুটি থাক বাপেকে। ল'ৰাটোৱে গমেই পোৱা নাই দেহি কাৰ পাল্লাত পৰিছে। সুকলমে উভতি গৈ ঘৰ পালেগৈ হ'ল আৰু দেই। জানকী, ঐ জানকী, আলহী আনিছো, মাত এষাৰ দেহি। আপুনি মোক কলৈ লৈ আনিছে? জানকী থানলৈ। জানকী থানলৈ মানে মই ঠিক বুজা নাই। বুজিব বুজিব, চব বুজিব। অলপ সময়ৰ পিছত আপুনি সকলো কথা জোখতকে বেছি বেছিকে বুজা আৰম্ভ কৰিব। মানে আমাৰ গাঁৱলৈ নতুনকে কোনোবা আলহী আহিলে এইখন চোতাল নগচকাকৈ যাব নোৱাৰে। মানে যোৱাটো নিয়ম নহয়। আপুনি যিহেতু আমাৰ ঘৰৰ লগতে আমাৰ গাঁওখনৰ নতুন আলহী, গতিকে নিয়ম অনুসৰি আপোনাক জানকী থানৰ পজ্জল খুৱাই পঠিওৱাটো আমাৰ নিয়ম। জানকী, জানকী, কত মৰিলি ঐ জাহানী যাইটি। আৰে হীৰা দেখোন, আজি মোৰ হ'ব 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 হ'ব, তই এতিয়া কথাৰ বকলা মেলিব নালাগে। বস্তু আছেনে? বস্তু? কি বস্তু? মুটনি মুটনি। মানে মানে মাল মাল। কিন্তু হীৰা তই আই, মই যিজনী মানুহে দিনটোত তোৰ ঘৰে 20 বাৰৰ ওপৰত মাকো মাৰো, তাই গৈ তই এক্টিং কৰি দেখুৱাইছ। আকৰি লৈ আজা 2টা গিলাচৰ লগত 1 বটল। এইজনৰ আগত মোৰ লুকাবলগীয়া একো নাই। এইজন মোৰ হবলগীয়া মতা। যা জানকী, কেঁচা বুট কেইটামানো লৈ আনিবিচোন। নাই অ'। তেনেহলে নিমখ অকণমানত কেঁচা জলকীয়া কেইটামানকে থেতেলিয়াই লৈ আনিবি। কি চাইছে? মোৰ 2-in-1 ৰূপটো। মই এনেকুৱাই, বাহিৰত এটা বেলেগ ৰূপ, ভিতৰত বেলেগ। সেই গৰম উঠিছে। এই তই বাৰু এইবোৰ কেতিয়া কি এৰিম নহয় জানো? সেইটোহে মোৰ দ্বাৰা নহ'ব। এইবিধ বস্তু এৰা তোৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজ কথা। তই দেখোন জানো আজিলৈকে মই 60 বাৰৰ ওপৰত এৰিছো। কিন্তু নিমখ জলকীয়া আনিলে? এইবোৰ কি দিছে মোক? চুলাই ধপাতৰ পানী, ইউৰিয়া, এক্সপায়াৰী টেবলেট, চব ভিটামিন আছে। মাৰি দিয়ক।
মোৰ এইবোৰ খোৱাৰ অভ্যাস নাই। অভ্যাস কৰিব লাগিব। অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। আপুনি প্ৰথম গিলাচ ধৰকচোন, মই জানকী পে'মেণ্টটো কৰি থৈ আহোঁ দেই। জানকী, জানকী, কি বিভৎস গোন্ধ! এই আনৰ মুটনি দেখোন ইমান বেয়া নগোন্ধাই। কি খাই মুতিছিলি ঐ মৰত? মই কি খাই মুতিছিলো সেইটো বাদ দে, কিন্তু তোক মাৰ বাপেৰে কি খাই জন্ম দিছিলে সেইটোহে মোৰ জানিবলৈ মন গৈছে। তই বাৰু এদিনলৈ অহা ল'ৰাটোক এইখন বিহু দেখুৱাব লাগে নে? তোৰ তাৰ লগত বিয়া হবলৈ মন নাই কৈ দে মাৰ বাপেৰক। এইখন কৰাৰ কি প্ৰয়োজন আছে কচোন? গোলাঘাটৰ পৰা শেষোপা তেলপুৰি ইমানখন বা 3টা মানুহ এনেই আহিছে। হা, মাল হাচিল কৰিহে যাম বুলি আহিছে। সন্ধিয়ালৈতো আমাৰ বুঢ়া বুঢ়ীটো কান্দালি গাঁঠিবলৈ মাতেহে লাগে। গতিকে এতিয়া আৰু জাঠি জোংটোৱাই লাভ নাই, ডাইৰেক্ট পাশোপাত অস্ত্ৰ দি দিছে। Excuse me? Kalora বিয়া পাতিবা? নহয় মানে মাহঁতেহে। কিনো কথাই কথাই মাহঁতে কৰিবা। বিয়া মাহঁতে পাতিবনে তুমি পাতিবা কলিজা? নহয় মই মানে যাওঁ নেকি? তুমি মানে আপুনি দেখোন মালকণ নাখালে নে? এটা বটল চাফা কৰি নতুন বটল এটা অৰ্ডাৰ দিলে? নাই কি কয় আপুনি? মই আগৰ গিলাচকে খোৱা নাই। এনেবোৰ বস্তু মই হজমেই কৰিব নোৱাৰো। সামান্য সুম্ৰ সঘনকে হজম কৰিব নোৱাৰা? এই হীৰা নামৰ হীৰা টুকুৰাৰ ৰূপ লাবণ্যৰ চিকমিকনি কেনেকে হজম কৰিবা কলিজা? আপুনি এইবোৰ কি কৰিছে? তলত মাল আছেতো, পিন্ধি আহিছোতো। এগিলাচ খাওকে মাৰি দিওঁ আৰু মোৰ লগত পাতিবলগীয়া সংসাৰখনৰ ৰঙীন ৰঙীন সপোনবোৰৰ মাজত অতি ভাৰি কৰি যি সপোন দেখিব লগা আছিল সকলো দেখি মেলি আজৰি, বুজিছেনে? মোৰ ষ্টক নীল। তাৰমানে আপুনি নাখায়? নাখাওঁ। তাৰমানে আপুনি আপোনাৰ হ'বলগীয়া পত্নীৰ ৰিকুৱেষ্ট নাৰাখো। জানকী, মাংস খাবি? আজি আমি মাংস নাখাওঁ, বৃহস্পতিবাৰ। বলিৰ প্ৰসাদ বুলিয়ে খাবি দে। হে হৰি, আপুনি এইবোৰ কি কৰিব বিচাৰিছে? জানকী, নগা দাখন লৈ আহ। অ' মা, মোক বচোৱা। তৰা কলৈ পলাইছ?